কাছাৰৰ লক্ষীপুৰ চাঞ্চল্যকৰ ঘটনা গছত চিপ লোৱা অৱস্থাত উজ্জ্বৰ এটা মৃতদেহ লক্ষীপুৰৰ দিলখুচত সংঘটিত হৈছে এই ঘটনা আত্মহননকাৰী নিবাৰণ দাস বুলি জানিব পৰা গৈছে পত্নী পুত্ৰই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ মৃত লোকজনৰ আত্মীয়কৰ এই অভিযোগ ঘটনাস্থলীত উপস্থিত হৈ লক্ষীপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285